তই ইয়াক চিনি পাৱ? উৰুকা ৰাতি ইয়াৰ ঘৰৰ পৰা জেউৰা চুৰ কৰিব লাগিব। মই থাকিম তোৰ লগত। এইবাৰ মাঘৰ বিহুত কোনো সাৰিব নোৱাৰিব। আগৰ কেছবোৰ ৰিফ্ৰেছ কৰ, চোৰবিলাকক ন'টিছ পঠিয়া। কুইক কুইক। মোৰ মানি পাৰ্চটো ক'ত গ'ল বাৰু? বহুত পইচা আছিলে। কিমান আছিলে ছাৰ? ৩,০০০ টকা। ক'ত পালে ইমানবোৰ পইচা? দৰমহা নোপোৱাকৈ মানে এইবোৰ বাহিৰৰ পইচা। বিহু বুলি চালা ২ টকা এটা উলিয়াইছিলো ঘৰখন চলিব বুলি। নাই, নোৱাৰিলো এতিয়া। যাম গৈ আৰু। শুনিছো তই বহুত চোৰ ন? পাৰিবি? তই যি চুৰ কৰিব কয় মই তাকেই চুৰ কৰিম। তই ইয়াক চিনি পাৱ? উৰুকা ৰাতি ইয়াৰ ঘৰৰ পৰা জেউৰা চুৰ কৰিব লাগিব। মই থাকিম তোৰ লগত। আৰু তোৰ লগত পুলিচ থাকিব। চিন্তা কৰিব নালাগে তই। কেইখন? ৫খন মাত্ৰ। চাওঁ, যাবলৈ দে। এৰি দে, চাওঁ। অকল ৫খনহে? তই নোৱাৰ। এইটো পুলিচ, আমাৰেই পুলিচ। তই চুৰ কৰিবলৈ গ'লে সহায় কৰিব তোক। পইচা জেউৰাবোৰ নানিবি, মনত ৰখাবি। কি চাই আছ? ইয়াৰ লগত তয়ো যা। নালাগে।